29 তাৰিখ ৰাতি জীৱানন্দ বসুমতাৰী ওৰফে ৰাজু বসুমতাৰী নামৰ এজন ব্যক্তিক আমি ৰাজুদা বুলি গম পাওঁ। বহুত ভাল মানুহ আছিলে, তেখেতে স্পৰ্টছমেন আছিলে। তেখেতক নিকৃষ্টভাৱে পৰিকল্পনা কৰি যি হত্যাকাণ্ড কৰা হৈছে, তাৰ কাৰণে পোনপ্ৰথমে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা ৰাজুদাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু লগতে চিৰাং SSP মহোদয়ক অনুৰোধ কৰিম, যি কালপিত আপোনালোকে কৰায়ত্ব কৰিছে ইতিমধ্যে, ভালকৈ তদন্ত কৰি এই কালপিতক অতি কম সময়ৰ ভিতৰত বা 3 মাহৰ ভিতৰত ফাষ্ট ট্ৰেকৰ জৰিয়তে তেখেতসকলক যাৱজ্জীৱন কাৰাদণ্ড আৰু নহ'লে ফাঁচি দিয়াৰ ব্যৱস্থা কৰক। এই ঘটনাৰ ওপৰত ভিত্তি কৰি আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা সকলো পক্ষকে অনুৰোধ কৰিম যে এইটো ঘটনাৰ ওপৰত ভিত্তি কৰি কোনো মানুহে যাতে কালাৰ বা ৰাজনীতি নকৰে, তাৰ কাৰণে আমি আৰু এবাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা অনুৰোধ কৰিছোঁ আৰু সকলো পক্ষকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে অনুৰোধ কৰিছোঁ।